নমস্কাৰ। কবিতাৰ শিৰোনাম মই যুঁজিবলৈ শিকিছোঁ। কথা ৰিসামনি আক্তাৰা, আবৃত্তি কাশ্মীৰী শইকীয়া। জীৱন পথৰ পৰাজিত বীৰংগনা নহয় মই অনুৰাগ। মৃত্যা প্ৰেমৰ স্মৃতিবোৰক সাৱটি লৈ মনত নেপেলাও আৰু তোমাক। তুমি ভাবিছিলা নেকি তুমি আঁতৰি যোৱাৰ বাবে স্তব্ধ হৈ পৰিব মোৰ কলম, ৰুদ্ধ হৈ পৰিব মোৰ ভাষা, আৰু মই ভাগৰুৱা পথিকৰ দৰে ক্লান্ত হৈ নিৰুপায় বুলি মুখেৰে বুৰবুৰাম? মুঠেও নহয়। তুমিনো আৰু কি, অহা বাটেৰে আহি আকৌ গুচি গ'লা। মইতো এতিয়া মানৱ সত্তাটোক হত্যা কৰি এটি কঠিন পদাৰ্থ হৈ আৰম্ভ কৰিছোঁ জীৱনৰ এক নতুন গতিপথ, য'ত নাই আৰু মোৰ মমতাময়ী হৃদয়, নাই আৰু অভিনয়ৰ অভিমান কৰা কোনো মানুহ। মাথো মোক অতীত সময়ে হাতত দুডাল কলম দি সাহসেৰে কৈ গ'ল, বগা কলমেৰে মচি দিবা তোমাৰ বিষাদযুক্ত সপোনবোৰ, আৰু ক'লা কলমেৰে লিখি পূৰ্ণ কৰিবা জীৱনৰ শুদ্ধ গতিপথবোৰ।